সোনকালে এটা শৰ্ট ক্লিপ এটা চাই লওঁ শৰ্ট ক্লিপ এটা মোৰ UB ব্লগছ আমাৰ মেইন চেনেলত আপোনালোকে ইয়াৰ গোটেই ডিটেইলছখিনি পাব চ' আমি কেঁকুৰি গাঁৱৰ পৰা ধেমাজি হৈ আহি পালোহি শিৱসাগৰ চ' এটা সৰু ক্লিপ এটা আপোনালোকক দেখুৱাই লওঁ মানে প্ৰায় 4-5 মিনিটৰ ভিডিঅ'টো চব কেনেকুৱা ইয়াৰ ইন ডিটেইলছত যদি আপোনালোকে চাবলৈ বিচাৰিছে UB ব্লগছত গৈ পেলাই আপোনালোকে পাব চ' এটা ক্লিপ চাই লওঁ সৰু ক্লিপ মৰম লগা ক্লিপ কেনেকৈ কি ঘটনা আজি এটা নতুন চেনেল আজি এটা নতুন ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু এই ব্লগটো হ'ব মোৰ ছেকেণ্ড চেনেলৰ কাৰণে আজি আমি এসাঁজ ভাত খাম গোটেইখিনিয়ে মিলি আৰু সোৱণশিৰি ইক' কেম্পত আজি ভাত খাম চবেই চ' ব্লগটো আজি আৰম্ভ কৰোঁ কৈছোঁ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ছেকেণ্ড চেনেল UB ব্লগছ অসমলৈ আৰু আমি গোটেইখিনি আজি ইয়াত বহি ভাত খাম এইপিনে আমাৰ বিতুপন শইকীয়া নমস্কাৰ বহুত দিনৰ মূৰত পালোঁ একদম চাউথা অহা পাইছোঁ থেংক ইউ এইপিনে আমাৰ শইকীয়াৰ ৱাইফ অজন্তা নেমচেক একেই নাম আৰু এইপিনে আমাৰ কণমানি এইপিনে হেল্ল' কৈ দিয়া বিকাশে ভোক লাগিছে সি খাই দিলে বিকাশ খতম দিয়া বঢ়িয়া আৰু সমীৰণ দিয়া এইটো মোৰ ছেকেণ্ড চেনেলৰ হৈ আছে ৰেকৰ্ড আজি বহুত দিনৰ মূৰত কৰিছোঁ চ' ভাতটো খাই লওঁ আৰু এই বাবু ভৈয়াকো কওঁ ভাতটো খাওঁ আৰু মানে আজি যথেষ্ট দেৰি হৈ গৈছেগৈ আৰু আমাৰ যাব লাগে মৰাণ শিৱসাগৰ আৰু কি কৰিম এতিয়া চলো বাবু ভৈয়া আ যাওঁ কাম যে বতৰটো যথেষ্ট ডাৱৰীয়া সেইকাৰণে ভাত খাই আছোঁ আৰু গোটেইখিনি আমি আজি এসাঁজ বহুত দিনৰ মূৰত তেনেকৈ মিলি পেলাই ঘৰৰ মানুহখিনিয়ে খাবলৈ পাইছোঁ ভাল লাগিছে আৰু যথেষ্ট মানুহ আহিছে এইপিনে বাহিৰতো মানুহ আহিছে আৰু তাৰ দৰে কামেই হোৱা নাই আমাৰ অনুৰাগক তাক কৈছোঁ সোনকালে ভাতটো বোলো এসাঁজ খাই লওঁ হোৱাই নাই এতিয়া रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का इंटरव्यू लेते हैं आप लोग को अच्छी की तरह पता है उन लोगों को पता है मैं कैसा इंटरव्यू लेता हूँ तो आज हमारे साथ है द UK07 राइडर है ना तो क्या बताए लोगों को जो पता है वो मुझे भी नहीं पता है आपको जो पता है मुझे भी नहीं पता है लेकिन मैं आपसे ये बात पूछता हूँ कि आपको क्या पता है जोर से बोल के लोगों को स्कीमें बता दे रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का ফাইনেলি আন্ধাৰ বহুত হৈ আছে এইপিনে চব মানুহৰ ফাইনেলি আহি পাই গ'লোহি শিৱসাগৰ আপোনালোকে যেনেকৈ গম পাইছে ব্লগটোত আৰু এতিয়া কোনোবা আহিছে নেকি অ'কে চ' ফাইনেলি আহি পাই গ'লোহি শিৱসাগৰ আৰু শিৱসাগৰত ইয়াতেই ব্লগটো মই চেছ কৰিছোঁ কেনেকুৱা পাইছে মোৰ এই ছেকেণ্ড চেনেলটো চাই জনাব নিশ্চয় যদি ভাল পাইছে লাইক শ্বেয়াৰ এটা কৰিবলৈ নাপাৰিব আৰু বেল আইকনটো টিংকৈ প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ' দিলে তাৰ নটিফিকেশ্যন পাই যায় চ' ভিডিঅ'টো ইমানতে সামৰোঁ আৰু লগ পাম নতুন এটি ভিডিঅ'ত আজিলৈ আহিছোঁ